নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল YM ক্ৰিয়েশ্যনলৈ। আৰু কেইদিনমান ধৰি চাই আছোঁ ইউটিউবত বিভিন্নজনে আমাৰ মিষ্টাৰ ৰাজা, জনপ্ৰিয় ৰোষ্টাৰ মিষ্টাৰ ৰাজাক লৈ বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছে। আচলতে মিষ্টাৰ ৰাজাৰ এটা ফটো হোটেল ৰুমৰ ফটো এটা ভাইৰেল হৈছে, যিটো ফটো লৈ নেকি বহুতে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছে। আৰু সেই ফটোৰ ওপৰত মিষ্টাৰ ৰাজাই লাইভ আহি নিজে কৈছে যে ফটোটোত আচলতে একো নাই। হয়, ময়ো কৈছোঁ ফটোটোত এই যিটো ফটো ভাইৰেল হৈছে সেই ফটোটোত আচলতে একো নাই, কিন্তু আচল কথাটো আছে ক'ত সেইটো আপোনালোকক আজি দেখাবলৈ মই ভিডিঅ'টো বনাইছোঁ। মই ভাবিছিলোঁ ভিডিঅ' নবনাওঁ, কিন্তু নবনাই থাকিব নোৱাৰিলোঁ। তো আহক আচল বস্তুটো কি সেইটো চাই লওঁ। ये काबू बड़ा मादर। अरे भाई क्या हुआ? अरे मादर चोट, पहले नगर पालिका को बुलाओ, भोसड़ी वाले गड्ढा बेचे। अरे देश बाद में सुरक्षित होगा, पहले गड्ढा सुरक्षित कराओ इनकी माँ का। বন্ধুসকল, আচল বস্তুটো কি আপোনালোকে চালে, আৰু যিটো ফটো আছিলে সেই ফটোটোত আচলতে চাবলগীয়া একো নাই, কিন্তু ভিডিঅ'টো আপোনালোকে চালে ক্লিপটো, আৰু মিষ্টাৰ ৰাজাই কি কৈছিলে সেইটো আপোনালোকক শুনাই লৈছোঁ। যে এখন ফটোক লৈ বিতৰ্ক কৰিবলগীয়া এনেকুৱা কি কথা আহিল যে যিখন ফটোত কোনো ধৰণৰ অশ্লীলতাই হওক বা যিকোনো ধৰণৰ কি ক'ম আচলতে এনেকুৱা ধৰণৰ কোনো আচলতে বিতৰ্ক কৰিবলগীয়া বিষয় নথকা এখন ফটোক লৈ বহুতে বিতৰ্ক আজি কৰি আছে। মাজত কেইদিনমান আগত বস্তু এটা ভাইৰেল হৈছিলে, ঢেকীয়া। কিন্তু ঢেকীয়াটো বাহিৰত আছিলে, বাহিৰত কৰি ভাইৰেল হৈ গৈছিলে, কিন্তু হোটেলৰ ভিতৰত কৰিও ভাইৰেল। মোৰ ফটোৰ ওপৰত ক'বলগীয়া একো নাই, কিন্তু ভিডিঅ'টো যিটো চালে সেই ভিডিঅ'টো চাই আপোনালোকৰ মনত কি ভাৱনা আহিছে কমেণ্ট বক্সত জনাব। আৰু ৰোষ্টাৰ লাগে, অসমত ৰোষ্টাৰ লাগে। অসমৰ ডেকা আৰু মিষ্টাৰ ৰাজাই ৰোষ্ট কৰে। ৰোষ্টৰ ওপৰত মোৰ ক'বলগীয়া একো নাই, ৰোষ্টাৰ লাগিবই। ৰোষ্ট নহ'লে বেলেগ ফালেহে গুচি যাব, মানে ছ'চিয়েল মিডিয়াটো মানে ইউটিউবটো মানে বেলেগ ফালেহে গুচি যাব। গতিকে ৰোষ্টাৰ লাগে। কিন্তু তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো পাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।